বন্ধুসকল, পুলিচক সাধাৰণ মানুহৰ সুৰক্ষাৰ বাবে চৰকাৰে তেওঁলোকক দৰমহা দিয়ে। কিন্তু কিছু পুলিচ এবাৰ পোছাক পাই যোৱাৰ পিছত তেওঁলোকৰ ছবিয়ে সলনি হৈ যায়। কেতিয়াবা যদি ঘুষ লোৱা দেখা যায় আৰু কেতিয়াবা য'ত ত'ত মদ খাই শুই থকা দেখা যায়। কিন্তু ইয়াত তেনেকুৱা একো নাই। এজন পুলিচ মদ খাই এজনী মহিলাৰ লগত কৰি জঘন্য কাণ্ড। এই পুলিচজনৰ কাণ্ড চাই আপোনাৰো চকু কপালত উঠিব। বন্ধুসকল, আপোনালোকে জঘন্য পুলিচজনৰ ভিডিঅ'টো চালে এই জঘন্য পুলিচজনক আপুনি কি ক'ব খুজিব কমেণ্ট কৰিব।